WhatsApp আমি সকলোৱে ব্যৱহাৰ কৰোঁ হয়নে কিন্তু আগতে WhatsAppত আমি ফোনৰ পৰা ডেস্কটপলৈ অকল ফাইলহে ট্ৰান্সফাৰ কৰিব পাৰিছিলোঁ কিন্তু ভয়েস কল বা ভিডিও কল কৰিব পৰা নাছিলোঁ কিন্তু এতিয়াৰে পৰা আমি ডেস্কটপৰ পৰা ফোনলৈ ডাইৰেক্টলি ভয়েস কল আৰু ভিডিও কল ইজিলি কৰিব পাৰিম সো কেনেকৈ কৰিব পাৰিম মই এই ভিডিওত কম সো ফ্ৰেণ্ডছ মোৰ নাম হল নয়ন আৰু আপোনালোকে চাই আছে টেক ফৰ অসম সো ফ্ৰেণ্ডছ প্ৰথমতে আমি WhatsApp ডেস্কটপ ভাৰ্জনত আমি ডাউনলোড কৰি ল'ব লাগিব সো ডাউনলোড লিংক মই ডেসক্ৰিপচনত আপোনালোকক প্ৰভাইড কৰাই দিম সো আহকচোন এতিয়া আপুনি WhatsApp ডেস্কটপ ভাৰ্জনত ডাউনলোড কেনেকৈ কৰে সেইটো চাই লওঁ সো প্ৰথম যোনটো লিংক আহিব সেইটো আমি ক্লিক কৰিম ঠিক আছে ডাউনলোড WhatsApp তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকৈ এখন ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকে দেখিব পাৰিব যে গ্ৰীণ কালাৰৰ লিখা থাকিব ডাউনলোড ফৰ উইণ্ডোজ তাতে আমি ক্লিক কৰিম সো ক্লিক কৰাৰ পিছত আপোনাৰ লেফ্ট সাইডত এনেকৈ ডাউনলোড অপশন আহি যাব আৰু ডাউনলোড ফাইলটো আপোনাৰ লেফ্ট সাইডত আহি যাব ঠিক আছে সো মই এতিয়া ইনষ্টল কৰাৰ পিছত আপোনালোকক দেখাও যে কেনেকৈ ইয়াক ইউজ কৰে ঠিক আছে সো মই এটা ইনষ্টল কৰি ললোঁ সো ইনষ্টল কৰাৰ পিছত WhatsAppটো আমি ওপেন কৰিম ডেস্কটপ ভাৰ্জনত ঠিক আছে সো ওপেন কৰাৰ পিছত এনেকৈ এখন ইণ্টাৰফেচ খোল খাব য'ত আপুনি আপোনাৰ QR কোডটো স্ক্যান কৰিব লাগিব ফোনৰ দ্বাৰা ঠিক আছে আপোনাৰ ফোনটো ওপেন কৰি পেলাই WhatsApp ওপেন কৰি পেলাই এনেকৈ QR কোডটো স্ক্যান কৰিব লাগিব ঠিক আছে সো মই স্ক্যান কৰি লওঁ তাৰপিছত মই দেখাই আছোঁ কেনেকৈ কি কৰে সো অলপ আমি ৱেইট কৰিব লাগিব স্ক্যান কৰাৰ পিছত সো ৱেইট কৰাৰ পিছত এনেকৈ এখন ইণ্টাৰফেচ খোল খাব সো ফ্ৰেণ্ডছ এতিয়া চাওঁ আহক কেনেকৈ ভিডিঅ' কল কৰিব পাৰোঁ সো ভিডিঅ' কল কৰিবলৈ আপুনি যাক ভিডিঅ' কল কৰাৰ বিচাৰে তাৰ চেট লিষ্টখন ওপেন কৰি ল'ব সো চেট লিষ্টখন ওপেন কৰাৰ পিছত আপুনি সেই চেট লিষ্টৰ টপ ৰাইট সাইডত আপুনি দেখিব যে দুটা অপশ্যন সেইটো হ'ল ভিডিঅ' কলিং আৰু ভয়েস কলিঙৰ ঠিক আছে সো আপুনি যদি ভিডিঅ' কলিং কৰিব বিচাৰে তো ভিডিঅ' কলিঙৰ অপশ্যন ক্লিক কৰিব যদি ভয়েস কলিঙৰ কৰিব বিচাৰে তো ভয়েস কলিং অপশ্যনত ক্লিক কৰিব সো মই জাস্ট এক্সাম্পল দেখাব কাৰণে মই এটা কৰি দেখাই দিছোঁ সো আপোনালোকে তেনেকৈ কৰিব পাৰে কিন্তু এই অপশ্যনটো আগতে নাছিলে কিন্তু এতিয়া এই অপশ্যনটো আহি গৈছে ডেস্কটপ ভাৰ্জনত সো আপোনালোকে ইউজ কৰিব পাৰে সো ফ্ৰেণ্ডছ যদি ভিডিওটো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন গাইছে তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই জয় অসম